মিয়াসকলৰ যদি লাজ চৰম থাকিলে হয় তেতিয়াহ'লে ইমান অত্যাচাৰ হোৱাৰ পিছতো ইমান অপমানিত হোৱাৰ পিছতো কিয় কেৱল বাৰে বাৰে উজনি অসমতেই কাম বিচাৰি যাব লাগিব ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যত কাম তেওঁলোকে বিচাৰি নাপায় নেকি আজি আমাৰ অসমৰ হাজাৰ হাজাৰ যুৱকে বহি ৰাজ্যত গৈ পিনে কাম কৰি আছে উজনি অসমত বৰ্তমান মিয়াসকলৰ জীৱনৰ কোনো নিৰাপত্তা নাই মুছলমানসকলৰ জীৱনৰ কোনো নিৰাপত্তা নাই অসম চৰকাৰে আমাক কোনো নিৰাপত্তা দিব পৰা নাই তেতিয়াহ'লে কিয় সেইবিলাক ঠাইতেই তেওঁলোকে যাব লাগিব তাতেই কিয় থাকিব লাগিব আজি সংগঠনৰ একাংশ নেতাই গৈ পিনে মিয়াসকলক বিভিন্ন ধৰণৰ মানে গালি গালাজ দি আছে অপমানিত কৰি আছে ধমকি দি আছে তহঁতক মাৰিম কাটিম গতিকে যিসকল ভাই বন্ধু উজনি অসমত আছে তেওঁলোকক অনুৰোধ জনাও আপোনালোকে উজনি অসমক ত্যাগ কৰক উজনি অসমত আপোনালোকে থাকিব নালাগে তেওঁলোকে বিচৰা নাই তেওঁলোকে কৈ আছে যে আমি সকলো কিছু কৰিব পাৰিম তেওঁলোকক কৰিব দিয়ক ইট বাটাৰ কাম যদি তেওঁলোকে কৰিব পাৰে কৰিব দিয়ক মূৰত বস্তা লৈ যদি তেওঁলোকে ট্ৰাক লোডিং কৰিব পাৰে কৰিব দিয়ক তেওঁলোকে যদি সবজিৰ বজাৰ কৰিব পাৰে কৰিব দিয়ক সবজি যদি বিক্ৰী কৰিব পাৰে কৰিব দিয়ক তেওঁলোকে যদি মাছৰ ব্যৱসায় কৰিব পাৰে কৰিব দিয়ক টয়লেট যদি সাফ কৰিব পাৰে কৰিব দিয়ক নালা নৰ্দমা সাফ কৰিব পাৰে যদি তেওঁলোকে কৰিব দিয়ক কিয় তেওঁলোকৰ কামত আপোনালোকে বাধা দি আছে তেওঁলোকে স্বাৱলম্বী হ'ব বিচাৰি আছে হ'ব দিয়ক না আপোনালোকে সকলো এৰিয়া হওক